দাসত্বলৈ পৰিণত হৈছে অসমীয়াৰ প্ৰভুত্ব। মাজে মাজে কিছুমানে কৈ থাকে না যে অসমীয়াৰ প্ৰভুত্ব থাকিব লাগে, আজি আমাৰ কতো প্ৰভুত্ব নাই। সংগোপনে সলনি হৈছে অসমৰ সামাজিক পৰিচয়। শ্বহীদ দিৱসত পুনৰ এবাৰ জাতি ৰক্ষাৰ বাবে সংকল্পবদ্ধ হ'বলৈ মুখ্যমন্ত্ৰীৰ উদাত্ত আহ্বান। ভাষণৰ মাজতেই মুখ্যমন্ত্ৰীৰ শাক পাচলিৰ প্ৰসংগ। শাক পাচলিৰ নামত বিষ খাইছে অসমীয়াই। নিৰ্দিষ্ট এছাম লোকে বিক্ৰী কৰা পাচলি খাই কিডনীৰ বেমাৰ হৈছে অসমীয়াৰ। কৰবাৰ পৰা তাকে তাকে আমাৰ মাজলৈ শাক পাচলি আহে, আমি সেই শাক পাচলি কিনো, কাৰোবাৰ হাতত টকা দিওঁ আৰু সেই শাক পাচলি আমি খাম। খাই আমাৰে কিডনী বেমাৰ হ'ব, আমাৰে হাৰ্টৰ বেমাৰ হ'ব। সেই দিন আমি আৰু মানি ল'ব নালাগে। অসমীয়াৰ পৰা টকা লৈ অসমীয়াৰ দুৰ্দশাৰ সুযোগ লৈ কিনিছে মাটি, কাঢ়ি নিছে অসমীয়াৰ ভূমিৰ অধিকাৰ। আমি সেই শাক পাচলি কিনো, কাৰোবাৰ হাতত টকা দিওঁ, সেই টকাৰে অসমীয়া মানুহ এজনৰ মাটি তেওঁৰ দুৰ্দশাৰ সময়ত কিনিল। অসমীয়াৰ ওপৰত সংগোপনে চলা এই আক্ৰমণৰ ব্যাখ্যা এইদৰেই আগবঢ়ালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শাক আৰু চব্জিৰ ভয়তে, সেই শাক আৰু চব্জিৰ কাৰণে আজি দলগাঁও মঙলদৈত একোজন খিলঞ্জীয়া মানুহে ভূমিৰ অধিকাৰ হেৰুৱাইছে। আমি যদি মাটি 1 লাখত কিনিব খোজো, তেওঁলোকে 5 লাখত কিনিব পাৰে। কেঞ্চাৰ বেমাৰী এজনে যেতিয়া মাটি বিক্ৰী কৰে, কোনে বিক্ৰী কৰিছে, কাক বিক্ৰী কৰিছে তেওঁলোকে চাব নোৱাৰে। আমি অসমীয়াই আজি অৰ্থনৈতিক অধিকাৰ হেৰুৱাই পেলাইছো। নামনি অসমত দাসত্বলৈ পৰিণত হৈছে প্ৰভুত্ব, হেৰাইছে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ। মাজে মাজে কিছুমানে কৈ থাকে না যে অসমীয়াৰ প্ৰভুত্ব থাকিব লাগে, আজি আমাৰ কতো প্ৰভুত্ব নাই। এতিয়া প্ৰভুত্বৰ পৰিৱৰ্তে নামনি অসমৰ বিস্তীৰ্ণ অঞ্চলত এতিয়া আমি দাসত্বলৈ ৰূপান্তৰ হৈছো। এই পৰিৱেশ নতুন অসমীয়াই উলটাব লাগিব। এই পৰিৱেশক আমি পৰিৱৰ্তন কৰিব লাগিব। বৰাগাঁৱত আয়োজিত শ্বহীদ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ৰাইজলৈ মুখ্যমন্ত্ৰীৰ আহ্বান। মোৰ কতো ভয় নাই। অটোখনৰ আগত উঠোতে যদি সন্মুখত 3খন অটো ৰিক্সা থাকে, কোনখন অটোত উঠিম তাক চিন্তা কৰাৰ আগতে উঠিব কোনখন অটোত উঠিলে অসমীয়াই 2 টকা পায়, ভাৰতীয়ই 2 টকা পায়। তাত সাম্প্ৰদায়িকতা বুলি কোৱা নাযায়, ই আমাৰ সভ্যতা ৰক্ষাৰ যুঁজ বুলি কোৱা যায়। কাৰণ আমি জানো আজি অসমীয়াৰ দৰে দুৰ্বল জাতি আজিৰ দিনত কতো নাই। খিলঞ্জীয়াৰ অধিকাৰ তথা কৰ্ম সংস্কৃতিৰ উদাহৰণ হওক চিপাঝাৰৰ গৰুখুটি প্ৰকল্প। শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাই এই আহ্বান মুখ্যমন্ত্ৰীৰ। কেইদিনমান আগতে মই গৰুখুটিলৈ গৈছিলো। 600-700 অসমীয়া ল'ৰাই যেনেকে প্ৰাণ দিছে তাত কাম কৰিবৰ কাৰণে। মই ভাবো এই সৰু সৰু উদাহৰণবিলাক আমাৰ প্ৰেৰণাৰ প্ৰতীক হ'ব পাৰে, আমাৰ নতুন চিন্তাৰ আৰম্ভণি হ'ব পাৰে।